নাম হ'ল মোহাম্মদ আক্তুৰ হুছেইন। মই এটা ঠেলাওলা মানুহ। মই ঠেলাওলা মানুহ গোটেই দিন ভাড়ামাৰি চৰকাৰী মাটিত থাকছোঁ। হিমন্ত ছাৰক জনাইছোঁ মই নদীৰ কিনাৰত থাকি আছোঁ, এই টিউবৱেলৰ তলত মই ভাত বেগাৰে মৰি আছোঁ। মই পেটত ভাত নাযা। আমাৰ গাঁওখন এনে আজি 15 দিন ধৰি একদম অৱস্থা নাই হৈ গ'ল। মই চিন্তা ল'ৰা ছোৱালীৰ কাৰণে চিন্তা লাগি আছে। আপোনাৰ যদি দয়া কৰে আপোনাৰ সহায় কৰক। আপোনাৰ উচিলা মই আছোঁ ইয়াত। আপোনাৰ যদি দয়া কৰে এই আমাৰ এটা ঠেলাওলা মানুহ, মোৰ নাম হ'ল আক্তুৰ হুছেইন। আপোনাৰ যদি দয়া কৰে আমি ধন্যবাদ জনাইছোঁ। আপোনাৰ দয়া কৰিলে কিমান আল্লাহ ভাল পাব আপোনাক যেনে আপোনাৰ যদি কৰি দিয়ে। গোটেই মানুহ আপোনাৰ কাৰণে কান্দি আছে। আপোনাৰ যদি ৰিক্সাৱালা ঠেলাওলাক যদি আমাৰ ব্যৱস্থা কৰি দিয়ে, এই নদী কিনাৰত কেনেকৈ থাকি আছোঁ আপুনি দেখিলে বেয়া লাগিব। এনেকৈ যে মানুহ ময়া মানুহ আপোনাৰ মানুহ ইটো আপোনাৰ চাই পেলাই মুখত চাই পেলাই এই আক্তুৰ হুছেইনক আপুনি এইটো দয়া কৰক। আপুনি এইটো চায়া দিয়ক। আপুনি এটা ধান আমাক দিয়ক।